নাই আমি ফেষ্টিভেলত চবে নিজৰ মনৰ গীত লৈ যাওঁ আৰু ইয়াতে বহুত আমাৰ ধুনীয়া ধুনীয়া মিউজিচিয়ানছ আছে আজি অনুৰাগ আছে মন গীত একেলগে কৰিম জয় বৰুৱা আছে কল্যাণ বৰুৱা আছে দ্য লেজেণ্ড কল্যাণ দা আহা আমাৰ ষ্টেজলৈ কিমান বহি থাকিবা আৰু আহা প্লিজ কাম ইউ ইনস্পায়াৰ আছ ফৰ অল উই ডু চ' প্লিজ কাম জয় দীক্ষু আহা ঈশান আমাৰ এই মনগীতটো সংগীত ব্যৱস্থাপনা ঈশানে কৰিছিলে খুব ধুনীয়াকৈ লিখিছিলে মানস মহন্তই আছে নেকি মানে এই আমাৰ সৰুকৈ হ'লেও অসমৰ আমাৰ দিজ আৰ দ্য ফিউচাৰ লেজেণ্ড এণ্ড দ্য অলৰেডি লেজেণ্ড মেক চাম নইজ গাইজ মেক চাম নইজ কৌশিকদা ক'ত আছে কৌশিকদা আহা এইটো এটা চেষ্টা মনগীতৰ আমি যদি মনগীত চবেই এটা বনায় এই যুগৰ নতুন ল'ৰা ছোৱালী আমাৰ মনৰ কথাবোৰ কয় মনগীতৰ মাজেৰে শংকু ক'ত আছে শংকু আজি আছে মানে আমাৰ গাটো ভাল নহয় মই শংকুৰাজৰ আপুনি বা বিচাৰি গৈছোঁ আঠিয়া কল এটা আছে নেকি এইবিলাক বৰ কল খাই এনিৱে চ' আমাৰ জুদা হাত চাপৰি বজাই দিয়ক ফৰ এভৰিৱান কিবা এটা প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাগ চিনেমাৰ সকলো কৰ্মকৰ্তালৈকে আমাক এনেদৰে এখন মঞ্চত থিয় কৰোৱাৰ কাৰণে যেতিয়া প্ৰথমতে আমি মনগীতটো যেতিয়া বনাই আছিলে নীলোৎপল আৰু পাপনদাই দুয়োজনে মিলি তেতিয়াৰ পৰাই এইটো এটা যাত্ৰা আচলতে তেওঁলোকে ক'ব নোৱাৰাকৈ এটা যাত্ৰা আৰম্ভণি কৰিছিলে যিটো আজি কেইদিনমানৰ আগতে কৌশিক দাইজনৰ ফোনত যেতিয়া কথাটো ক'লে আমি ইমানেই আচৰিত হৈছোঁ কাৰণ সেই পৰিকল্পনাই এওঁলোক যেতিয়া এই কথাটো পাতিছিলে তেনেকৈ ভাবিছিলে গতিকে মনগীত এইটো এটা মনৰ গীত এইটো এনেকুৱা নহয় যে অকল নীলোৎপল বা পাপনদাই কৰিলে এইটো আমি চবেই কৰোঁ আহক আমি জীৱনত বহুত কাম আমি বেলেগৰ কাৰণে কৰি আছোঁ এতিয়া আহক কিছুমান কাম আমি নিজৰ মনৰ কাৰণে কৰোঁ আই থিংক সেইটো কাৰণে আমি মনগীতটোৰ সৃষ্টি হৈছিলে আৰু মাঘ বিহুত আমি চবেই কওঁ মাজুলীত লগ পাওঁগৈ আৰু মাজুলীত কৌশিকদা আছে গতিকে আমি তাত খুব আনন্দ কৰিম আৰু আমাৰ নিজৰ মনৰ কথাবিলাক গীতৰ মাধ্যমেৰে কওঁ ধন্যবাদ I would like to say something. এইটো কিন্তু বিৰাটে মোৰ ইয়াত বহি মই এটা কথা চিন্তা কৰি আছোঁ এই ফ্ৰেম যোনটো আজি ইয়াত ফটোগ্ৰাফাৰ যতনে পাবা we are very lucky and proud to have these fine gentlemen among us. Rightly said by Paponda, the legend and the future legends are here. Thank you Nilpal, thank you Anurag, thank you Sankuraj, thank you Dikku, thank you everybody. Thank you Shan, thank you Koilanda, thank you Joyda. You guys are making us proud all the time. সদায় আমি আপোনালোকক জনাব বিচাৰোঁ ৰিচেণ্টলি মই ক'ব বিচাৰিছোঁ পাব নাখে নাই মই নীলোৎপল আৰু অনুৰাগ পাপুৰে নতুন যোনকেইটা কাম ইহঁতে ইমান ধুনীয়াকৈ কৰিছে মই ক'ব বিচাৰিছোঁ এবাৰ নীলোৎপল বৰাই বিৰাট ধুনীয়া গান কেইটামান ট্ৰিপলিং TVF ট্ৰিপলিঙৰ কাৰণে কৰিছে হি ইজ দ্য মিউজিক ডিৰেক্টৰ অফ TVF ট্ৰিপলিং বিগ থিং এবাৰ জোৰকৈ আশা কৰি হ'ব লাগে নেক্সট এখন বলিউড ফিল্ম আহি আছে অনুভৱ সিনহা ডিৰেক্টৰ আৰ্টিকল 15 আয়ুষ্মান খুৰানা আছে অনুৰাগ শইকীয়া মিউজিক ডিৰেক্টৰ big thing for us. Thank you guys for making us proud all the time. Keep on pushing that. Duha apna ko bhulio sir. নাই কৌশিকদাৰ কথাটো ময়ে কৈ দিছোঁ কৌশিকদাই ক'ব বিচাৰিছে মনগীত যেনেকৈ সৃষ্টি কৰা হৈছে আৰু মাজুলীত গ'লে অন্ততঃ কৌশিকদাৰ ডেকা চাং এখন আছে তাত অন্ততঃ থকা খোৱা একো কাৰো অসুবিধা নহয় ধুনীয়াকৈ চবেই ফূৰ্তি কৰিবলৈ পাৰিব সেইটোকে কৌশিকে আচলতে ক'ব বিচাৰিছে যে মাজুলী গ'লে আপোনালোক আহক মাঘৰ বিহুত লগ পাম আমি নিজৰ মনৰ গীতবিলাক গাম একচুৱেলি গোটেই প্লেনটো আছিলে আমি বিচাৰিলোঁ আহিলে কৈছিলে যে যিহেতু মাজুলী ফেষ্টিভেল তাত জিৰ' মিউজিক ফেষ্টিভেল বা এনে চেটৰ নিচিনা নহ'ব কিন্তু বৰগীত ফেষ্টিভেল বুলি ক'লেও কথাটো অলপ চুফি নিচিনা ক'লেও আদি মুছলমান পিয়ৰ বৈষ্ণৱ মনগীতটো বৰ সাংঘাতিক এইটো হ'বই কিমান বাধা নহয় ভুগিলে আজি আমাৰ মাজত বহুত ধন্যবাদ কৌশিকা কল্যাণ আমাৰ মাজত আছে কল্যাণ বৰুৱা মই নাজানো মই গুৱাহাটীত ভাল নহয় কিন্তু মই ধন্য যে কল্যাণ আমাৰ সৈতে আছে ইজ এ লেজেণ্ড আপোনালোকে যদি মুম্বাইত আছে গতিকে